স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। চনত দেশৰ আগশাৰীৰ আইন বিশ্ববিদ্যালয়সমূহত নামভৰ্তি কৰিব খোজা শিক্ষাৰ্থীসকলে অহা 12 মে'ত অনুষ্ঠিত হ'বলগীয়া প্ৰৱেশ পৰীক্ষা ক্লেটত অৱতীৰ্ণ হ'ব লাগিব। কটকত থকা নেশ্যনেল ল ইউনিভাৰ্চিটিয়ে এই পৰীক্ষা অনুষ্ঠিত কৰিব। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে দেশৰ 19খন ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু আন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ আইন শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। 3 বছৰীয়া আৰু 5 বছৰীয়া সংহত আইনৰ স্নাতক শ্ৰেণীৰ লগতে LLM শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব উক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে। আইনৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী অৰ্হতাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব খুজিলে অহা 31 মাৰ্চৰ ভিতৰত তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থকা লিংকৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব। এই পৰীক্ষা অফলাইন পদ্ধতিত অনুষ্ঠিত হ'ব। শিক্ষাৰ্থীসকলে ইংৰাজী সাধাৰণ জ্ঞানৰ পৰা আৰম্ভ কৰি লিগেল এপ্টিটিউডলৈকে বিভিন্ন বিষয়ৰ মুঠ 200 নম্বৰৰ পৰীক্ষাত বহিব লাগিব। পৰীক্ষাত বহিব খোজা শিক্ষাৰ্থীৰ বাবে বয়সৰ কোনো উচ্চ সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব 31 মে'ত। ফলাফল ঘোষণাৰ পিছতে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই পৰীক্ষাটোৰ বিষয়ে বিশদ জানিবলৈ www.clat.ac.in পৰিদৰ্শন কৰিব পাৰে অথবা তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থকা অফিচিয়েল নটিফিকেশ্যন কেইটা ডাউনলোড কৰি ল'ব পাৰে। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।